বাস্তুশাস্ত্ৰ অনুসৰি কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয় আৰু সেই ঘৰখনত দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰাটো বাদেই এবাৰ ঘূৰিও নাচায়। ফলত ঘৰখন দুখীয়া হৈ পৰে। ঘৰখনত অভাৱ আৰু নাটনিয়ে কোলাই পাচিৰে নধৰা হয়। সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত বঞ্চিত হ'ব লগা হয়। এনে কেইবিধমান বস্তু যিসমূহ ঘৰত বা ঘৰৰ চৌহদত থাকিলে বেয়া, সেয়া হৈছে ঘৰত মকৰা জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যায়। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰে। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে। ঘৰত ভঙা চিঙা আইনা বা কাঁচৰ টুকুৰা ভাঙি যোৱা বাল্ব বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিফলন কৰা এবিধ পদাৰ্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে ঘৰখনত অশুভ শক্তিৰে ভৰি পৰে। ঘৰৰ চুকত বাদুলিৰ বাঁহ লোৱা আৰু বাঁহ নললেও ঘৰলৈ বাদুলিৰ আহযাহ অমংগল। এনে হ'লে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব আৰু ঘৰখনত সদায়ে কাজিয়া পেচাল লাগি থাকিব বুলি কোৱা হয়। ঘৰৰ দেৱাল বা ছাদ যদি ফাটিছে বা এৰি গৈছে তেতিয়াহ'লে তেনেকৈ বহুদিন নাৰাখিব। ইয়াক সোনকালে মেৰামতি কৰাই ল'ব, নহ'লে ঘৰখনত অশুভ শক্তিয়ে বাহ ল'ব আৰু ধন অৰ্থ গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপায় অমংগল কাজিয়া পেচালেৰে ভৰি পৰিব। টুপটুপকৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনে হ'লে সোনকালে মেৰামতি কৰাই ল'ব, নহ'লে ঘৰখনলৈ দৰিদ্ৰতা আহিব। কিয়নো এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টুপটুপকৈ হাতৰ পৰা ওলাই যাব আৰু যিমান চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহ'ব।